Hello guys, welcome back to a new video. So guys, finally lo hello eta notun vlog video. To aji ami eta experiment koribole jai asu mane eta motor anisu water pump. Hey motor to aji domkolot lagam. To video to sai thakok bhal lagibo keneba dore ami ei motor to lagao. To auk video to start koru. So finally ami ere pora dim connection ere pora emitter pora direct tar ani ere pora connection di hey domkolot tate motor to lagam. Aru guys eitu hoise amar वाटर पंप मोटर नोवा प्लस 100 कि बहुत किबा लिखा है नाम याद रखना सिल्वर कंपनी का है सिल्वर कंपनीर और इते 2 বছৰৰ গ্যাৰান্টি দিয়া আছে ৰিপ্লেসমেন্ট ওয়ারেন্টি মানে ডাইরেক্ট একদম বদলি নতুন দি দিব এই মোটরটো তো 2 বছৰৰ গ্যাৰান্টি আছে আৰু লগতে আমাৰ পাইপ সাপ কিবি আছে এতে ইগলা হল পাইপ ইটু লাগবো এথানে হেকাৰণে ইটু লৈ যাম ইটু লাগবো আৰু এতে তার আছে আৰু बहुत কিবি আছে তো বলক আমি ইটু লৈ আগতে যাও তো গাইস ইটু হইছে আমাৰ দমকল আৰু এই ইটু ৰিপ্লেস কৰিব লাগিব এই পাইপটো চেঞ্জ কৰি ইটু পাইপ লগাই দিম এতে আৰু মোটৰটো ইয়াতে বহাম তো ভিডিওটো চাই থাকক ভাল লাগিব আৰু ইটু হল মোটৰটো লগৰ কাৰণে ৰেঞ্চ লৈ আইলো আৰু ইটু হল এমসি লাঠা এই আঠা দি মানে লগাব লাগিব তো বঢ়িয়াকে ভিডিওটো চাই থাকক আমি কেনেদৰে লগাও তো দেখাই থাকিম স্টেপ বাই স্টেপ তো এবারে মই মোটরটা লৈ আহো আৰু তাৰ আগতে এই বস্তুটা খুলি লও আগতে নহলি মানে লাগাবা নৰিম তো ভিডিওটো চাই থাকক ভাল লাগিব এই আমাৰ হেল্পাৰ আহি গিছে এইটো হল হেল্পাৰ মিস্টার রাজু দাস তো চাওক ই মানে কামত লাগি গিছে যদি এবাৰ লগাই তাৰ পিছত এতে মোটরটা লগাই টেস্ট কৰি চাম চলে না নাই কেনা ওয়াটার নিকালতা হে তো চাওক এই পুরা কামত লাগি গেছে আৰু দুজন মান আইফো মানে টাইম লাগব অলপ আৰু বৰখনো দি আছে ওপৰত তো চাই থাকক ভিডিওটো এবাৰ আমি কামটো কৰি থাকো গাইস আমার হেল্পাৰৰ বলে ডা লাগে সেইকাৰণে ডান বাজাই আছো তো চাওক আৰু এটা ছাগলী আছে দুটা আৰু এইটো হৈছে আমাৰ এইটো দাখন এই দাই দি মানে কিবা করব মানে আমার হেল্পাৰে ইগলা কৰি আছে তো ফাইনালি ইগলা সাফা কৰি আছে এইটো বেয়া বস্তু নহয় সাফা কৰি আছে সেইকাৰণে এনেকা কৰিছে তো বঢ়িয়াকে চাওক হেল্পাৰ মানে একদম কামৰ হেল্পাৰ এতে সাফা টাফা কৰি পাইপডাল লাগাই তাৰপিছত আঠা মাৰবা লাগব বাস হৈ যাব আৰু তাৰপিছত কারেন্ট মানে লাইনৰ কানেকশন আছে ইগলা দিবা লাগব ইগলা দিয়াতে রিক্সি হয় সেই কাৰণে এইটো কাৰণে বেলেগ মানুহ আহিব একজন এইটো চাই থাকক তো বঢ়িয়াকে কামত লাগি গৈছে আৰু মোবাইলটো মই থৈ দিও আৰু মইও কামত লাগি যাও তো চাই থাকক আমার এতে পাইপ লগোৱা হৈ গেল এতে এবাৰ আঠা মাৰিম এইটো আঠা এই আমাৰ হেল্পাৰে লৈ লৈছে আঠাটো চাওক এইটো আঠা এই আঠাটা মানে এতে মিক্স কৰি লগাব লাগব এইটো লগালে হৈ যাব এই চাওক আঠাটো এইটো আঠা
আৰু এইটো একদম মাটিৰ নিচিনা এইটো কলা আৰু এটা বগা দুটা মিক্স কালাৰ থাকে এটা কলা থাকে এটা বগা থাকে আৰু ইয়াক এমচিল বুলি কোৱা হয় এমচিল আঠা তো চাওক এইগিলা চিঙি আছে চিঙি এইবাৰ মিক্স কৰি আঠা বনাব এই আঠা এতে মাৰব লাগব তাৰপিছত আৰু তাতে মটৰ লগাম মটৰত এটা মাৰব লাগব তো ভিডিঅ'টো চাই থাকক আমি এইবাৰ বাকি কামখিনি কৰোঁ এইবাৰ আৰু বোলে আমাৰ হেল্পাৰৰ চিঙা কাপোৰ লাগে কিবা মুচপাৰ কাৰণে তো এইবাৰ আমি কাপোৰৰ কাৰণে আহিলোঁ এইটো ল'বৰ কাৰণে আৰু এইটো দি তাতে মুচি কেনে লগাম তো গাইজ আৰু দুইজনমানৰ অহাৰ কথা আছিল তো আহুনো আহি গেল এইবাৰ মই যাম মটৰটো আনবাৰ কাৰণে তো ব্লক তো ফাইনেলি এইবাৰ মটৰ আনব যাই আছে তো চাওক এইবাৰ আমি মটৰটা লৈ আহোঁ তো এয়া হৈছে আমাৰ মটৰ আৰু এই মটৰটা এইবাৰ আমি লৈ যাম তো ইয়াৰ পৰা কাগজ পাতি আছে অলপ যিগিলা নেকি লাগব দৰকাৰী কাগজ পাতি সেইগিলা ৰাখি থৈ দিওঁ মানে কিবা কাৰণত যদি বেয়া হৈ যায় এইটো মানে ৰিপ্লেচমেণ্ট নতুন আৰু এটা পাম সেইকাৰণে এইটো ৰাখি থোৱা দিছে ভালকৈ তো এইবাৰ মই এইটো কাটি লওঁ এই হল মটৰ আনবক্সিং তো চাওক এইটো আমাৰ মটৰ এই কাগজটা মানে এইটো কাগজটা মানে এইটো এগ্ৰিমেণ্ট 2 বছৰ পিছত যদি 2 বছৰ পিছত নহয় 2 বছৰ হোৱাৰ আগতে যদি বেয়া হৈ যায় মানে নতুন এটা আৰু এটা এই সেম মটৰ পাম সেইকাৰণে কাগজটা মই এতিয়া বৰ্তমান এতিয়া থৈ দিলোঁ পিছত আহি আৰু লৈ যাম এইবাৰ আমি মটৰটা লৈ তাতে যাম তো চলো তো গাইজ মটৰটা মই লৈ লৈছোঁ তো ভিডিঅ'টো চাই থাকক সেইবাৰ মই তাতে যাওঁ তো এইবাৰ চাই থাকক আমি মটৰটো ফিটিং কৰিম তো ডেঞ্জাৰ ফিটিং হ'ব চাই থাকক আৰু কিমান স্পীডত পানী আহে চব চাম তো ভিডিঅ'টো চাই থাকক আমি এইবাৰ ফিটিং কৰোঁ তো ফাইনেলি গাইজ বহুত কষ্ট কৰাৰ পিছত এইবাৰ মানে হৈ গ'ল ফিটিং কৰা আৰু এইবাৰ আৰু অলপ কাম বাকী আছে মানে আঠাবিলাক মাৰব লাগব তাৰপিছত ওপৰেদি আৰু ব্লেক টিপ মাৰব লাগব তো মানে আঠা মাৰব এইবাৰ এই আঠাটো জিকাই লৈ আহি আছে এইবাৰ বঢ়িয়াকৈ আঠাটা মাৰি তাৰপিছত আমি আৰু এই লাইনৰ কানেকশ্যনটো দিম তো ভিডিঅ'টো চাই থাকক আমি বাকীখিনি কাম কৰি লওঁ আৰু ফাইনালি গাইজ আমাৰ যিখিনি নেকি মটৰৰ
কাম আছিল সেইখিনি হৈ গ'ল এবাৰ আমাৰ লাইনৰ কাম মানে যেটো কানেকশ্যন দিব লাগিব তাৰ চাৰ ফিটিং কৰিব লাগিব মিটাৰৰ পৰা তার আনব লাগিব সেই কামখিনি এবাৰ আমাৰ মিস্টাৰ অৰূপ দাসে কৰি আছে আৰু চাওক ই কেনেদৰে তারবিলাক ফিটিং কৰে তাৰ পিছত আৰু মটৰত যাই কেনে তাতেও তাৰ ফিটিং কৰিব লাগিব তো ভিডিওটো চাই থাকক ভাল লাগিব আৰু আমাৰ মিটাৰৰ কানেকশ্যন হৈ যোৱাৰ পিছত এবাৰ আমাৰ মটৰৰ যিখিনি কানেকশ্যন কৰিব লগা আছে সেইটো আমাৰ অৰূপ ছাৰে কৰি আছে চাওক আৰু এইটো হৈ গ'লি মানে মটৰটো আমি ষ্টাৰ্ট দিম আৰু চাম কিমান স্পীডত পানীখিনি আহে তো ভিডিওটো চাই থাকক এইখিনি কাম হৈ যোৱাৰ পিছত আমি আৰম্ভ কৰি আছো আমাৰ মেইন যেটো কাম মানে সুইচ দিয়া আৰু গাইস এইবাৰ আমাৰ মিটাৰৰ পৰা যেটো সুইচত যেটো নেকি মটৰৰ সুইচ তাতে যেটো কানেকশ্যন যাব সেই কানেকশ্যনটো দিয়াৰ কাৰণে মিটাৰটো খুলি আছে আৰু তাতে এবাৰ তারগিলা লগাই সুইচৰ কানেকশ্যনটো দিম তাৰ পিছত আমি মটৰটো ষ্টাৰ্ট দিম তো বাকি আমাৰ সব কানেকশ্যন হৈ গিছে মটৰৰ কানেকশ্যন হৈ গিছে সুইচৰ কানেকশ্যন হৈ গিছে এবাৰ খালি মিটাৰৰ কানেকশ্যনটো বাকি আছে বাস এটো হৈ গ'লে হৈ গ'ল তো ভিডিওটো চাই থাকক আমি এটো কৰো সোনকালে আৰু গাইস আমাৰ মিটাৰৰ যেটো কানেকশ্যন হেতু হৈ গ'ল আৰু সুইচটো দি দিছে চাওক এবাৰ সাউন্ডটো বলক আমি তাতে যাও তো এবাৰ চাওক মই সাউন্ডটো শুনাই আছো তো এতে চাওক মানে মটৰত চলি আছে এই সাউন্ডটো শুনক কিন্তু কিবা হল মানে পানী আহা নাই কিহৰ কাৰণে বা এতে বুধই মটৰত পানী দিব লাগে তো ভিডিওটো চাই থাকক আমি এইখিনি কাম কৰো মানে পানী কিয় আহা নাই তো চাব লাগিব তো ভিডিওটো চাই থাকক তো গাইস মানে মটৰত পানী নাহাৰ কাৰণ ইটুৱে যে মটৰত পানী ভৰাব লাগে সেইকাৰণে টেষ্টাৰ আনবা গৈছে টেষ্টাৰ আনি এতে মানে কিবা এটা খুলব খুলি তাতে পানী দিব লাগিব তাৰ পিছতহে মানে মটৰেদি পানী আইব তো এই হল টেষ্টাৰ আৰু এবাৰ মানে আমাৰ অৰূপ ছাৰে খুলি আছে তো এইটো খুলি আৰু এই দমকলৰ পৰা পানী দি এতে ভৰবা লাগিব তাৰ পিছতহে মানে মটৰেদি পানী আইব আৰু আমি চাম কিমান স্পীডত পানী আহে তো আহক আমি সোনকালে পানীখিনি ভৰাই তাৰ পিছত চাও তো চাওক গাইস ফাইনালি আহি গেছে পানী তো ইমান কষ্ট কৰাৰ পিছত প্ৰায় 2 ঘণ্টা 3 ঘণ্টা ভৰি আমি মটৰটো ফিটিং কৰিলো আৰু চাওক পানীৰ স্পীড চাওক গাইস প্ৰায় 1 মিটাৰ মান দূৰত যাই পানী পৰি আছে চাওক মানে ইমান স্পীডত পানী আৰু এই মটৰটো সিলভাৰ কোম্পানীৰ আৰু 1 HP মানে 1 পাৱাৰী বুলি কয় 1 পাৱাৰী এই 1 পাৱাৰী মটৰ আৰু ইয়াৰ স্পীডটো চাওক বৰ্তমান পানীৰ যেটো মানে হেৰি চলি আছে মানে দমকলেৰে তো পানী নলাই আৰু তাতে এই মটৰ লগাই চাওক গাইস ইমান পানী আহিছে প্ৰায় 1 মিটাৰ হ'ব ইমান স্পীডত আহিছে পানী তো ভিডিওটো ভাল লাগিলে লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো চাই থাকক ফাইনালি বৰষুণ আহিব একদম আন্ধাৰ হৈ আহি আছে চাওক সেইকাৰণে মানে এতে বৰ্তমানৰ কাৰণে এতে এটা ঢাকন দি দিলো ভিজি গেলি আৰু মানে বেয়া হৈ যাব মটৰটা সেইকাৰণে বঢ়িয়াকে তো ঢাকন দি দিছো তো আজিৰ কাৰণে এইখিনিয়ে আৰু বেলেগ দিনা বেলেগ ভিডিঅ'ত লগ পাম তো বাই বাই গাইস মই এবাৰ গা ধুই তো ভাত খাব লাগিব দিনটাৰ পৰা পুৱাৰ পৰা লাগছো ভোক লাগি গৈছে বাই বাই